खुलुमबाय बे समाव फुंबिलि रादाबखौ फरायदों आं राजीब बसुमतारी। श्री श्री राज फोरबो खुंनायनि थाम थीम खालामनाय हाबाफारिया सोलिगासिनो दङ। बाक्सा जिल्ला बिसि ब्लक मादुलिबारिया देग्लाय बोसोरनि 64थि श्री श्री राज फोरबोखौ खुंफुंनो बायदिसिना मुसुखा आरो फोरबोसालिखौ साफायनाय खामानिया थाद'नाय गैयै सोलिगासिनो दङ। बिथांमोना फोरमायनाय बायदिब्ला मादुलिबारि ओनसोलनि हिन्दु मुस्लिम गासैबो धोरोमनि सुबुंफोरानो बे श्री श्री राज फोरबोखौ गोदोनिफ्राय ज'ज'यै फालिबोदों होननानै फोरमायदों। देग्लाय बोसोरावबो बिथांमोना 18 नभेम्बरनिफ्राय 7 साननि हाबाफारि लाना खुंफुंनो थाम थीम खालामदों होननानै फोरमायदों। लोगोसे बिथांमोना फोरमायनाय बायदिब्ला कर'नानि थासारिखौ नायना राज फोरबोनि बिबानगिरिफोर आरो भलन्टियारफोरखौ गासैबो कभिडनि नैथि द'ज लानाय सुबुंफोरखौसो सामलायनो होनाय जागोन होननानै बुंथिबावो। लोगोसे सोरखारनि SOP खौ मानिनानै सोलिनोबो नायगिरि बिथांमोनखौ सिगांग्रो खावलायहरदों। मसलपुरनिफ्राय देबाजुराम गयारनि खौरां। আমাৰ এইবেলি ৬৬তম আমাৰ ৰাস মহোৎসৱ 7 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিম বুলি পূৰ্ণ উদ্যমেৰে আমাৰ কাম কাজ চলি আছে। 7 দিনীয়া কাৰ্যসূচী আমাৰ থাকিব। এটা সাংস্কৃতিক অনুষ্ঠানৰ লগে লগে আমাৰ থিয়েটাৰ থাকিব, আমাৰ সাৰ্কাছ থাকিব আৰু লগতে আমাৰ বিভিন্ন আমন্ত্ৰিত নৃত্যশিল্পীৰ লগতে সংগীত শিল্পীও আমাৰ মঞ্চত থাকিব। আৰু আমি এটা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠানটি চলাই নিম বুলি আশা কৰিছোঁ। সম্পূৰ্ণৰূপে চৰকাৰী যি কোভিড প্ৰট'কল আছে এই প্ৰট'কল মানি কেনে আমি সম্পূৰ্ণ ৰূপে আমি আমাৰ ইয়াক কৃতকাৰ্য কৰাৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা প্ৰচেষ্টা চলাই আছোঁ। একচুৱেলি মই নিজে এজন ইছলাম ধৰ্মী মানুহ আৰু এই পূজাখনৰ লগত মই যেতিয়াৰ পৰাই মই জনা হৈছোঁ বা যেতিয়াৰ পৰাই মই ধৰক আজিৰ পৰা 10-15 বছৰ আগৰ পৰাই মই এই অনুষ্ঠানটোৰ লগত জড়িতই হৈ আছোঁ। মই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান বা যিখিনি আমাৰ ডেক'ৰেশ্যনৰ যিখিনি কাম কাজ বা আদি কৰি সম্পূৰ্ণৰূপে মই অংশগ্ৰহণ কৰি আছোঁ বা আমাৰ ইছলাম ধৰ্মীয় মানুহখিনি অংশগ্ৰহণ কৰি আছে। ইয়াত যেতিয়া এই অনুষ্ঠানটো আচলতে আৰম্ভ কৰা হৈছিল সেই সময়ৰ পৰাই আমাৰ ইছলাম ধৰ্মী মানুহখিনি ওতঃপ্ৰোতভাৱে ইয়াৰ লগত জড়িত আছিল। আৰু তেতিয়াৰ পৰা আমাৰ যি ইয়াত ৰাস কমিটি হৈছিল, কমিটিত ইভেনকি কমিটিবিলাকতো আমাৰ বিভিন্ন বিষয়ববীয়াৰ দায়িত্বত আমাৰ ইছলাম ধৰ্মীয় মানুহ আছিল বা দান বৰঙণি চাঁদা আদি দি কেনে এই অনুষ্ঠানটি আজিলৈকে চলাই অহা হৈছে। আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতলৈকে এইখন এনেদৰে চলি যাব। আৰু এই একচুৱেলি অনুষ্ঠান এইটো এটা ধৰ্মীয় অনুষ্ঠান বুলি আমি নাভাবোঁ। আমি ভাবোঁ ইয়াক এটা যে আমাৰ এই অঞ্চলৰ এটা বিশেষ সমন্বয়ৰ ক্ষেত্ৰ হিচাপে আমি ইয়াক মানি চলোঁ যে এই অঞ্চলত যিমানখিনি মানুহ আছে, ধৰক হিন্দু ধৰ্মীয়ই হওক বা মুছলমান ধৰ্মীয়ই হওক বা জাতি জনগোষ্ঠী যিখিনি আছে, বড়ো আছে, নেপালী আছে বা ৰাভা আছে, বঙালী আছে, আদিবাসী আছে, সকলোখিনি জাতি জনগোষ্ঠীয়ে আমি আহি লগে ভাগে ইয়াক এটা বিশেষ অনুষ্ঠানলৈকে আমি অনুষ্ঠান হিচাপে ইয়াক পৰিচালনা কৰি আহি আছোঁ। আৰু এইবাৰটো আমাৰ ৬৬তম অনুষ্ঠান, গতিকে এই অনুষ্ঠানটো আমি সেই আগৰ নিচিনা আগৰ সেই উদ্যমেৰেই আমি আগবাঢ়ি গৈ আছোঁ। চৰকাৰী যিখিনি নীতি নিয়ম আমি মানি কেনে কৃতকাৰ্য কৰাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। সময়ত দেখা যাব কি হয়। এতিয়াতো আমাৰ প্ৰস্তুতি মোটামুটি তুংগত বুলিয়ে ক'ব লাগিব। বাকীখিনি আমাৰ যিখিনি আমাৰ কাম কাজ আছিলে মোটামুটি চবখিনি কাম কাজ পূৰ্ণগতিত চলি আছে। বা আমাৰ যি সাংস্কৃতিক বা ধৰ্মীয় যিখিনি কৰিবলগীয়া কাম আছিল বা আমাৰ যি থিয়েটাৰ, চাৰ্কাছ বা অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ যিবিলাক আমন্ত্ৰিত শিল্পী এইবিলাক আমাৰ অলৰেডি আমাৰ চববিলাকেই ক্লিয়াৰলি আমাৰ লগত কণ্টেক্ট হৈ গৈছে বা আমি এইটোক এগ্ৰিমেণ্ট হৈ গৈছে। গতিকে আমাৰ বাকী প্ৰস্তুতি সম্পূৰ্ণই হৈছে। আমাৰ বাকী আছে আমাৰ পাৰ্মিশ্যনৰ যিখিনি সেইখিনিও আমাৰ বহুখিনি আগবাঢ়ি আছে আৰু খুব সম্ভৱ 2 এদিনতে আমাৰ সেইখিনিও সম্পূৰ্ণ হৈ উঠিব। ভক্তপ্ৰাণ ৰাইজক মই এটাই আহ্বান জনাম যে এই কোভিডৰ সময়ত যি অনুষ্ঠান আমি পাতিবলৈ লৈছোঁ, যোৱাবেলিতো আমি পাতিব পৰা নাই অনুষ্টুপীয়াকৈ এদিনীয়া কাৰ্যসূচীৰে যোৱাবাৰ খালি ধৰ্মীয় হেৰিখিনিয়ে কৰা গৈছিল। এইবাৰ অলপ বহল ভিত্তিত কৰা হৈছে। গতিকে কোভিড প্ৰট'কলখিনি মানি যাতে ভক্তপ্ৰাণ ৰাইজে এই অনুষ্ঠানটি উপভোগ কৰি আমাৰ এই অনুষ্ঠানটি কৃতকাৰ্য কৰাত সহায় কৰে তাৰে আহ্বান জনাম।